নমস্কাৰ জ্ঞান বৃক্ষ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কিছুমান অসম গভৰ্ণমেণ্টৰ অতিকে দৰকাৰী প্ৰশ্ন আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ বিলাই দিব। 16টা কুৱেশ্যন লৈ আহিছোঁ। আমি নেক্সট আকৌ কিছুমান প্ৰশ্ন আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ সঁহাৰি যিমান পাম সিমানেই আমি আগবাঢ়ি যাবলৈ উৎসাহ পাম বুলি আশা কৰিছোঁ। আজি আমি প্ৰথম কুৱেশ্যনটো লৈ আহিছোঁ। শ্ৰীমন্ত শংকৰদেৱ ডাইড ইন ইয়েৰ। শ্ৰীমন্ত শংকৰদেৱ কোনটো বছৰত ঢুকাইছিলে? শ্ৰীমন্ত শংকৰদেৱ জন্ম পাইছিলে 1449 খ্ৰীষ্টাব্দত আৰু তেওঁৰ মৃত্যু হৈছিল 1568 খ্ৰীষ্টাব্দত। মেছা ডাইনেষ্টি ৱাজ এষ্টাব্লিছড বাই। মেছ ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে? ইয়াৰে অপশ্যন আছে ত্যাগা সিমহা, হৰ্ষবৰ্ধন, শালস্তম্ভ আৰু বীৰপাল। আমাৰ শুদ্ধ উত্তৰটো হ'ব শালস্তম্ভই মেছ সাম্ৰাজ্য স্থাপিত কৰিছিল। নেক্সট কুৱেশ্যনলৈ গৈছোঁ আমি। ইন হুইচ ইয়াৰ দ্য ট্ৰিটি অফ মাজুলী ৱাজ চাইন বিটুইন কোচ কিং নাৰায়ণ এণ্ড দ্য আহোম কিং চুকাফা। কোনটো বছৰত আহোম ৰজা চুকাফা আৰু কোচ ৰজা নাৰায়ণৰ মাজত মাজুলীত সন্ধিখন হৈছিল? অপশ্যন দিয়া আছে এ 1560 খ্ৰীষ্টাব্দত, বি 1563 খ্ৰীষ্টাব্দত, চি 1569 খ্ৰীষ্টাব্দত, ডি 1562 খ্ৰীষ্টাব্দত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি 1563 খ্ৰীষ্টাব্দত। মেছ ডাইনেষ্টি ৱাজ এষ্টাব্লিছড বাই। মেছ ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিল? এ ত্যাগা সিংহ। এইটো প্ৰশ্ন দ্বিতীয়বাৰ আহি গৈছে। এইটোৰ উত্তৰটো হ'ব শালস্তম্ভ। 5 নম্বৰ কুৱেশ্যনটোলৈ গৈছোঁ। দ্য টোটেল লেন্থ অফ দ্য ধলা শদিয়া ব্ৰিজ ইজ। অতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰত্যেকটো এক্সামতে অহাৰ দৰে আহি আছে। এইটো আপোনালোকে ফ'ল' কৰিব পাৰে। অপশ্যনটো দিছে এ 7.45 কিলোমিটাৰ, বি 8.25 কিলোমিটাৰ, চি 9.15 কিলোমিটাৰ, ডি 10.10 কিলোমিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 9.15 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো আছে আপোনাৰ ইন হুইচ কেটেগৰী দ্য মুভি দিক্সৌ বনত পলাশ উইন্স দ্য বেষ্ট ফিল্ম এৱাৰ্ড ইন দ্য 2017 নেশ্যনেল ফিল্ম এৱাৰ্ডছ। দিক্সৌ বনত পলাশ চিনেমাখনে কোনটো ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 2017 বৰ্ষত কিহৰ কাৰণে বঁটাটো পাইছিল? কোন? নেশ্যনেল ইণ্টিগ্ৰেশ্যন। অপশ্যনটো হ'ল নেশ্যনেল ইণ্টিগ্ৰেশ্যন। নেক্সট কুৱেশ্যন হুইচ ওৱান ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম? লাইচন ডাক, ৰিফিউজ নেক হৰ্ণবিল, চি পিংক হেডেড ডাক, ডি হোৱাইট হেড উইংড উড ডাক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হোৱাইট উইংড উড ডাক, ডি। নেক্সট কুৱেশ্যনটো আমি গৈ আছোঁ। ডিগবৈ ৰিফাইনাৰীজ ৱাজ ছেট আপ এট ডিগবৈ বাই আছাম অইল কোম্পানী লিমিটেড ইন ইয়াৰ। ডিগবৈ ৰিফাইনাৰীটো কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াতে অপশ্যন দিয়া আছে 1895 চনত, বি 1899 চনত, চি 1901 চনত আৰু ডি 1903 চনত। আমি যিহেতু জানো ডিগবৈ ৰিফাইনাৰীটো ছেট আপ কৰা হৈছিল 1901 চনত। নেক্সট কুৱেশ্যনটোত আমি আহিছোঁ। দ্য ফাৰ্ষ্ট ৰেলৱে লাইন ইন আছাম ৱাজ এষ্টাব্লিছড ইন। অসমলৈ প্ৰথম ৰেলৱে লাইন কেতিয়া প্ৰতিষ্ঠা হৈছিল? চি 1881। নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ। ইন হুইচ ইয়েৰ আছাম এছ'চিয়েশ্যন ৱাজ ফৰ্ম? অপশ্যন এ 1898, বি 1902, 1903, 1905।
অসম এছ'চিয়েশ্যন গঠিত হৈছিল 1903 চনত নেক্সট কুৱেশ্যন গৈছোঁ ইন হুইচ ইয়াৰ দ্য কাছাৰী কিংডম ৱাজ এনেক্সড বাই ব্ৰিটিছ A অপশ্যনটো দিয়া আছে 1826 B 1828 C 1832 D 1834 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1832 নেক্সট কুৱেশ্যন হুইচ ওৱান ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ চুতীয়া কিংডম চুতীয়াসকলৰ প্ৰথম ৰাজধানী কি আছিল A শদিয়া B বিশ্বনাথ C ৰত্নপুৰ D স্বৰ্ণগিৰি শুদ্ধ উত্তৰটো হ'ব স্বৰ্ণগিৰি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ আমি হু উইন্স দ্য 2017 ভূপেন হাজৰিকা এৱাৰ্ড ভূপেন হাজৰিকা বঁটা কোনে লাভ কৰিছিলে S.A. দৰ্জী থংচি নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ হু ৱাজ দ্য ফাউণ্ডাৰ অফ চুতীয়া কিংডম চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল বীৰপাল নেক্সট কুৱেশ্যনটোলৈ গৈছোঁ আমি হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম A. Francis Jenkins B. David Scott C. Henry Hopkinson D. Thomas Comfell Robertson B অপশ্যনটো আমাৰ শুদ্ধ হ'ব ডেভিড স্কট প্ৰথম ব্ৰিটিছ কমিশ্যনাৰ আছিল অসমৰ নেক্সট কুৱেশ্যন আছে আপোনাৰ আৰু লাষ্ট কুৱেশ্যন এইটো আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ উত্তৰটো Who was the first Indian governor of Assam? এইটো প্ৰশ্নৰ উত্তৰ আপোনালোকৰ পৰা বিচাৰিম ধন্যবাদ